Hi guys, welcome to our channel Dimpu's Vlog. Oh নহয় Raju's Vlog. মানে কথাটো হল কি আজি আমাৰ কলেজত টিহু কলেজৰ আজি মানে ডিম্পু বৰুৱা আহিব তাৰে কাৰণে আমি যাব ওলাইছো এতিয়া বৰ্তমান এখন আমাৰ গাড়ী হিৰো হন্ডা গাড়ী চক হে গাইস কি ডেঞ্জাৰ গাড়ী হিৰো হন্ডা আৰু এটা আহিগাল পাৰ্টনাৰ ইও যাব পুৰা একদম ফিটিং দিছি একদম আমাৰ খান বেছি ভাল কোনখান ওপৰত গাইস কৈ দিবচোন এই আমাৰ খান ভালেই ড্ৰাইভাৰ দুটাক চাওক গাইস ও মৰেই আৰু আমি যাত্ৰাটো উঠক আইজো ভাই এলু হাওয়া স্টার্ট বন্ধ হৈ গেলে গাইস হিৰো হন্ডাৰ পাৱাৰ বন্ধ হৈ গেল গাইস আমি যাই আছো ডিম্পু বৰুৱাক লগ কৰিব যাই আছো গাইস আমাৰ মৰমৰ ডিম্পু দা আজি টিহু কলেজত আহি উপস্থিত হ'ব আপোনালোকে চাই থাকক গাইস বৰষুণ দিছি জিকি জিকি হলেও আপোনালোকক দেখাম আজি ডিম্পু বৰুৱাক দেখাম গাইস ফাইনেলি গাইস আহি আমি টিহু পালো টিহু মানে হাতকলা পালো টিহু মেইন টিহু বনাই এতিয়া আমি কলেজকলৈকে যাই থাকো ভয়ে লাগে কিনকে গাড়ী গেলা এখনিৰ পৰা আমাৰ টিহু ষ্টাৰ্ট এইখানে হল গাইস আমাৰ মৰমৰ টিহু আৰু আমি টিহু সিফালে নাযাওঁ আৰু আমাৰ কলেজৰ ফালে যাম এটা ৰাইট সাইডেদি সোমালে আমি কলেজ পাম পিছৰ ফালে গাড়ী চাড়ী চাবই শহীদ কৰি দিব হ'ব গাইস মাৰে এইটো আমাৰ কলেজ ৰোড হয় গাইস এতিয়া আমি সোমাই আহিলোঁ গাইস তাৰপিছত কলেজ পাই যাম আমি আছি নাকি ডিম্পু মোকে ডিম্পু বুলি ভাবছি দে আৰে শুন গাইস আমাৰ টিহু কলেজৰ পৰিৱেশটো চাওক ন কি মজা লাগে কি ধুনীয়া তাৰমানে ইমান ধুনীয়া কলেজ তাৰমানে মই কি কম আৰু বিৰাট ধুনীয়া লাগে আমাৰ কলেজখন আহিব গাইস মেট্ৰিক পৰীক্ষা দিয়া চলি গেলা বা হাই ছেকেণ্ডাৰী কৰা পাছ কৰা চলি গেলা আমাৰ কলেজত এই টিহু কলেজত পঢ়িবা আহিব গাইস তামাম চিল কৰবা আৰু মজা গাইস মজা লাগে কলেজখন বুলি ক'লো না একদম আৰু আমাৰ কি কম আৰু ভাষা দি বুজাব নোৱাৰো গাইস মজা কলেজ আহি যাব গাইস চব একদম উঠা দি আহি যাব কলেজৰ এটা বিশেষ ভাইৰেল মানুহ এজন চাওক এইজন চিনি বেছি নহয় বুলি মই ধৰিতে ক'লি দে এনে ধৰি লওক এতিয়া ভাইৰেল বুলি চবে কয় আৰু মই নাজানো কি ভাইৰেল হৈছে কিন্তু চবে ভাইৰেল বুলি কয় গতিকে ভাইৰেল কৰিছে আপোনালোকে নিশ্চয় গতিকে আপোনালোকক মই বহুত ধন্যবাদ আৰু মোৰ এটা ইউটিউব চেনেল আছে ধ্ৰুৱন্তী কলিতা বুলি আৰু ফেচবুক পেজ এটা আছে হেৰি DK পুষ্পৰাজ বুলি গতিকে সেইটো লাইক কৰি দিব ফলোৱাৰ যাওক আৰু ধ্ৰুৱন্তী কলিতা বুলি ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব লগতে আমাৰটো দিয়ক হ'ব ধন্যবাদ আৰু অলপমান পিছতে ডিম্পু বৰুৱা আহি আমাৰ এইখন মঞ্চতে থিয় দিব গাইছ এইখন মঞ্চতে কি বা কৰে চাম দিয়কচোন আমি এইখানে মঞ্চ এয়া চাওক গাইছ আমাৰ মাজত ডিম্পু বৰুৱা
ডিম্পুবোৰক ইমান ভাল পায় মানে ষ্টুডেণ্টবিলাকে বা আমি সকলোৱে ইমান ভাল পাওঁ মানে ডিম্পুবোৰক মানে হেঁচা মাৰি থৈছে একদম লাষ্টত উপায় নাপায় ডিম্পুবোৰে ইয়াতে আহি যাব লগা হ'ল গাইছ একদম আৰু উপায় নাই আৰু ফাইনেলি গাইছ আমি ডিম্পুবোৰক চাই আহিলোঁ এতিয়া হিৰো হণ্ডা চিটি লৈ কিনে আমি ঘৰলৈ যাই আছোঁ ৰাওনা হৈছোঁ গাইছ আমাৰ গধূলি হৈ গ'ল একদম উপায় নাই গাইছ যাই আছোঁ ঘৰত বাৰু এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ পাণ খাই আছোঁ ধুনীয়া পাণ এটা বনাইছে পাণ এটা খাই গুচি আহিলোঁ এপুৱাৰ পৰা একো হোৱা নাই গাইছ খাইছোঁ দে এনেই নকবি গাইছ ম'ম' খাইছোঁ আৰু ঠাণ্ডা খাইছোঁ তাত বিৰিয়ানী খাইছোঁ গাইছ সদায় দিয়ে গাইছ এনেই লেভেল মই খাইছোঁ ইয়াক এৰি খাইছোঁ গাইছ হ'ব দিয়ক এতিয়া বাই বাই ভিডিঅ'টো সমাপ্ত কৰিলোঁ জয় আই অসম